সো হেল্ল' বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটোত মই প্ৰায় অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ, যাতে আপোনালোকে নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰে। সো বন্ধুসকল, আজিও মই আপোনালোকৰ কাৰণে এটা ভাল আৰু মজাৰ আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ। এই এপ্লিকেশ্যনটো যদি আপোনালোকে এটা ৰেফাৰ কৰিব পাৰে, এটা ৰেফাৰতে আপোনালোকে আপ টু 500 ৰুপিজলৈকে আপোনালোকে পাব পাৰিব। সো ফাৰ্ষ্ট অফ অল বন্ধুসকল, যদি আপোনালোকে ফাৰ্ষ্ট টাইম আজি মোৰ এই চেনেলটোত ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিয়ক। সো আহক বন্ধুসকল, আমি জানি লওঁ কোনটো এপ্লিকেশ্যন হয় আৰু এপ্লিকেশ্যনটো আপোনালোকে কেনেকৈ ইউজ কৰিব লাগিব, কেনেকৈ আপোনালোকে ৰেফাৰ কৰিব বা এপ্লিকেশ্যনটোত আপোনালোকে কেনেকৈ নিজৰ একাউণ্টটো অ'পেন কৰিব, গোটেইখিনি মই আপোনালোকক দেখুৱাই দি আছোঁ। জাষ্ট আপোনালোকে ভিডিঅ'টোত কণ্টিনিউ থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে হয়তো কিছুমান ষ্টেপ আপোনালোকে হয়তো মিছ কৰি যাব পাৰে। সো বন্ধুসকল, এপ্লিকেশ্যনটোৰ নাম হৈছে স্লাইচ আৰু এই এপ্লিকেশ্যনটোৰ যোনটো লিংক হয়, ডাইৰেক্ট লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰিডাইৰেক্ট হৈ যাব ডাইৰেক্ট প্লে' ষ্ট'ৰত ৰিডাইৰেক্ট হৈ গ'লে আপোনালোকে ইয়াতে এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পাছত আপোনালোকৰ যেতিয়া অ'পেন কৰিব এপ্লিকেশ্যনটো, অ'পেন কৰাৰ পিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আপোনালোকে চাবলৈ পাব। ইয়াতে আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পিছত OTP আপোনালোকে ছাবমিট কৰি দিব। OTP ছাবমিট কৰাৰ পাছত আপোনালোকে এনেকৈ এখন আপোনালোকে পেজ চাবলৈ পাব। ইয়াতে নিজৰ ইমেইল আইডিটো আপোনালোকে এণ্টাৰ কৰি দিব। ইমেইলত OTPটো যাব। ইমেইলৰ পৰা আপোনালোকে OTPটো চাই পেলাই ইয়াতে আপোনালোকে কনফাৰ্ম কৰি দিব লাগিব। তেতিয়া কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট ষ্টেপ আপোনালোকৰ ইয়াতে আহি যাব। ইয়াতে আপোনালোকে 4 ডিজিট এটা কোড আপোনালোকৰ ইমেইলত গুচি যাব। যোনটো ইমেইল আপোনালোকে ইউজ কৰে সেইটো ইয়াতে দিব লাগিব। তাৰপাছত এনেকৈ এটা ইণ্টাৰফেচ আপোনালোকে চাবলৈ পাব। ইয়াতে আপোনালোকে 100 ৰুপিজ এটা আপোনালোকে UPI কৰিব লাগিব। মই মোৰ ঘৰৰ আৰু এটা UPI আছিলে, বেলেগ এটা মোবাইল আছিলে, সেই বেলেগ মোবাইলটোত মই UPIটো কৰিছোঁ। ইয়াতে আপোনালোকে টিক মাৰ্ক দি ল'ব লাগিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে ইয়াতে নিজৰ যোনটো চেল্ফি হয়, যে আপুনি নিজে একাউণ্টটো কৰিছেনে নাই, সেইটো কাৰণে আপোনালোকে চেল্ফিটো ইয়াতে ভেৰিফিকেশ্যন কৰিব লাগিব। অট'মেটিকেলি যোনটো আপুনি UPI ব্যৱহাৰ কৰে, যোনটো মোবাইল নাম্বাৰ দি, সেইটো এণ্টাৰ কৰি দিয়াৰ লগে লগে গোটেইখিনি তথ্য অলৰেডি যিহেতু আপুনি UPI ব্যৱহাৰ কৰে, তেওঁলোকে গোটেইখিনি তথ্য ইয়াতে লৈ ল'ব আৰু আপোনাৰ যোনটো একাউণ্ট হয় ছাকচেছফুলি অ'পেন হৈ যাব। আৰু আপুনি যোনকেইটা বেংকৰ একাউণ্ট ব্যৱহাৰ কৰি আছে নাম্বাৰটোৱেদি, গোটেইকেইটা বেংকৰ একাউণ্ট আপোনাৰ ইয়াতে আহি যাব। লগতে আপোনালোকে ইয়াতে 1 ৰুপিজৰ এটা এড মানি কৰিব লাগিব স্লাইচ একাউণ্টত, নহ'লে আপোনাৰ যোনটো ৰেফাৰেল কনচেপ্ট হয় এইটো আপোনাৰ কাম নকৰিব, আপোনাৰ একাউণ্টত এটা ইনএক্টিভ একাউণ্ট হিচাপে থাকিব। তো 1 ৰুপিজ এটা আপুনি ইয়াতে পে' কৰিবলৈ গুগল পে' হওক, ফোনপে' হওক, যিকোনো মাধ্যমতে ইয়াতে আপুনি 1 ৰুপিজ এটা এড মানি কৰি দিব। তেতিয়া আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিবলৈ পাৰিব। চ' আপোনালোকে চাবলৈ পাইছে ইয়াতে মই 1 ৰুপিজ যোনটো আছিলে, 1 ৰুপিজটো মই ইয়াতে এড মানি কৰি দিছোঁ। আৰু এড মানি কৰি দিয়াৰ পিছত এইখিনি আপোনালোকে গোটেইখিনি অপশ্যন আপোনালোকে ইয়াতে চাবলৈ পাব। এই অপশ্যনখিনিত আপুনি ইয়াতে বিল পে' কৰিব পাৰিব বা এজন মানুহক পে'মেণ্ট কৰিব পাৰিব, গোটেইখিনি ইয়াতে অপশ্যন ইয়াতে আপোনালোকে পাই যাব। তো 100 ৰুপিজ এটা আপোনালোকে ইয়াতে ফাৰ্ষ্ট আপোনালোকৰ কাম যে UPI ট্ৰান্সফাৰ আপোনালোকে কৰিব লাগিব। তো UPI ট্ৰান্সফাৰটো আপোনালোকৰ ঘৰৰ যিকোনো এটা মোবাইল নাম্বাৰত আপোনালোকে UPI ট্ৰান্সফাৰ কৰি দিব। 100 ৰুপিজ এটা আপোনালোকে UPI ট্ৰান্সফাৰ কৰি দিব। তাৰ কাৰণে বেলেগ মোবাইলটোৰ পৰা UPI আইডিটো চাই পেলাই বা মোবাইল নাম্বাৰটো চাই পেলাই আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে সেই UPI এড্ৰেছটোত আপোনালোকে 100 ৰুপিজ এটা মানে পে' কৰি দিব লাগিব। তো ইয়াতে মই 100 ৰুপিজ এটা ইয়াতে বৰ্তমান পে' কৰি আছোঁ, আপোনালোকে চাব পাৰিছে। 100 ৰুপিজটো পে' কৰি দিয়াৰ লগে লগে কি হ'ব, মোৰ যোনটো স্লাইচ ID হয় সেইটো মোৰ ক্ৰিয়েট হৈ যাব। চ' ইয়াতে 100 ৰুপিজটো চাবলৈ পাইছে আপোনালোকে ছাকচেছফুলি পে' হৈ গৈছে। আৰু ইয়াতে গোটেইখিনি অপশ্যন আপোনালোকে তলৰ ছেকশ্যনটোত আপোনালোকে চাবলৈ পাইছে। তলৰ ছেকশ্যনটোত গোটেইখিনি থাকিব আপোনাৰ পে' কৰা বা ৰিৱাৰ্ডছ। চ' ইয়াতে চাব পাৰে 100 ৰুপিজ পে' কৰাৰ কাৰণে মই এটা ৰিৱাৰ্ড কাৰ্ড পাইছোঁ। অ'পেন কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ইণ্টাৰফেচ আহিব। এই ধুমকেতুটো ইয়াতে কাটি দিব লাগিব। কাটি পেলাই ইয়াতে গোটেইখিনি ধুমকেতু আপুনি ইয়াতে কাটি গৈ থাকিব লাগে। তেতিয়া আপুনি চাব পাৰে মই 2 টকা ইয়াতে কেছবেক পাইছোঁ। আপুনি হয়তো 4 টকা পাব পাৰে, 8 টকা পাব পাৰে, কিবা এটা আপুনি পাব পাৰে। মোক অকণমান কম দিছে, 2 টকা দিছে ইয়াতে, ঠিক আছে। এতিয়া মোৰ 3 টকা টোটেল বেলেঞ্চ হৈ গৈছে, যিহেতু মই এটকা এড মানি কৰিছিলোঁ, 2 টকা
মই কেছবেক পাইছোঁ তো টোটেল 3 টকা হৈ গৈছে তো আমাৰ মেইন কামটো এটো নহয় আমাৰ মেইন কামটো হৈছে ইয়াতে ৰেফাৰ এণ্ড আৰ্নিং তো এইখিনি গোটেইখিনি চলোৱাৰ যিখিনি নিয়ম আছিল টোটেল আপোনালোকক মই দেখুৱাই দিছোঁ এতিয়া ৰেফাৰ আৰ্নিঙত আপোনালোকে চাব পাৰে ইয়াতে মেইন ভিডিঅ'টো আজি ভিডিঅ'টো বনোৱাৰ যোনটো মেইন মোৰ মোটিভ হয় হেতুৱে হয় যে ৰেফাৰত আপোনালোকে এটা চাব পাৰে ইনভাইট এণ্ড আৰ্ন আপ টু 500 रुपीस লৈকে ইয়াতে আপোনাৰ দি আছে সো আপুনি ইয়াতে কি কৰিব লাগে তলতে আপোনাৰ ৰেফাৰ কোডটো আপুনি ইয়াতে চাবলৈ পাব এই ৰেফাৰ কোডটো আপুনি সেন্ড কৰি দিব লাগিব নিজৰ বন্ধুক বা আপোনাৰ যোনটো লিংক আছে সেই লিংকটো আপুনি সেন্ড কৰি দিব লাগিব তেতিয়া আপোনাৰ ৰেফাৰ কোডটো এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেফাৰেন্সত আপোনাৰ বন্ধুজন আহি যাব আৰু আপুনি এই অফাৰটোৰ কাৰণে আপুনি এলিজিবল হৈ যাব সো আপোনালোকে বহুত মজাৰ এটা এপ হয় এটো আপোনালোকে ইউজ কৰি পেলাই চাব আৰু যিমান আপোনালোকে মানে বিল পেমেন্ট কৰিব বা ইউপিআই ট্ৰান্সফাৰ আপোনালোকে কৰিব প্ৰতিবাৰ কৰাৰ পাছত আপোনালোকে এটা স্ক্ৰেচ কাৰ্ড পাব হেতু আপোনালোকে ধুমকেতুটো আপুনি যোনটো গেম হয় এই গেমটো খেলিলে আপুনি বাৰে প্ৰতি কিবা নহয় কিবা এটা ইয়াতে কেছবেক আপুনি পাই থাকিব সো খুবেই এটা মজাৰ এপ্লিকেশন হয় বৰ্তমান মই এটো ইউজ কৰি আছো আপোনালোকে এবাৰ ইউজ কৰি পেলাই চাব বন্ধুসকল সো যদি ভিডিওটো ভাল লাগিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো এটা লাইক কৰি দিব এনেকে ধৰণৰ আৰু ভিডিও মই আপোনালোকৰ কাৰণে অনলাইন আৰ্নিংৰ ওপৰত লৈ আহি থাকিম সো বন্ধুসকল আজিৰ কাৰণে ইমানেই নেক্সট আকৌ এটা বেলেগ ভিডিওত লগ পাম বাই বাই